মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যনলৈ। আজি আপোনালোকৰ কাৰণে লৈ আছোঁ আগন্তুক হ'বলগীয়া থাৰ্ড গ্ৰেডৰ যিটো পৰীক্ষা, সেই পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে আপোনালোকে নিজেও কিমানখিনি নিজক প্ৰস্তুত কৰিছে সেইটো জুকিয়াই চাব পাৰিব। লগতে যদি আপুনি ভাবে যে আপোনাক অলপ হ'লেও সহায় কৰিছে, তেতিয়া গতিকে আপুনি আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো মই চিননিমৰ পৰা লৈছোঁ। চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট চিননিম অফ দ্য গিভেন ৱৰ্ড। এইটো আপোনালোকৰ চিলেবাছত আছে। চিননিম এণ্ড এণ্টনিম। চিননিম মানে হৈছে ছেম মিনিং, একে অৰ্থ বুজোৱা শব্দ, সমাৰ্থক শব্দ বুলি কয়। ইয়াত ৱৰ্ডটো দি আছে এবৰ্ড। গতিকে এই এবৰ্ড শব্দটোৰ কি বিচাৰিব লাগে? চিননিম বিচাৰিব লাগে। ইয়াত চিননিমবিলাক সাধাৰণতে জানিবৰ কাৰণে আপুনি শব্দটোৰ সৈতে চিনাকি হ'ব লাগিব। যদি শব্দটোৰ সৈতে চিনাকি নহয়, গতিকে আপুনি আৰু এটা প্ৰচেছ এপ্লাই কৰিব পাৰে। সেইটো হৈছে এলিমিনেশ্যন মেথড। অপশ্যন কেইটা আপুনি যিকেইটা একেবাৰে হ'বই নোৱাৰে সেইকেইটা কাটি কাটি আপুনি শুদ্ধ উত্তৰটোৰ ওচৰলৈ যাব পাৰিব। বিশেষকৈ চিননিম আৰু এণ্টনিমবিলাক কৰিবৰ কাৰণে আপোনাৰ ভকেব বহুত ষ্ট্ৰং হ'ব লাগিব, আৰু সেইটো এটা গ্ৰেজুৱেল প্ৰচেছ, লাহে লাহে ষ্ট্ৰং হ'ব। ঠিক আছে। গতিকে প্ৰথমতে আমি আৰম্ভ কৰি লৈছোঁ এবৰ্ড। এবৰ্ডৰ কি? চিননিমটো বিচাৰিব লাগে। ইয়াত আছে বিগিন। এবৰ্ডৰ অৰ্থটো হৈছে কোনো এটা বস্তু ষ্টপ কৰি দিয়া, ইণ্ড কৰি দিয়া, শেষ কৰি দিয়া। কোনো এটা বস্তু চলি আছিলে, এই কামটো মাজতে কি কৰি দিয়া হ'ল? বন্ধ কৰি দিয়া হ'ল বা ষ্টপ কৰি দিয়া হ'ল, তেনেকুৱা বুজায়। গতিকে ইয়াত আছে প্ৰথমতে ইয়াত দিয়া আছে কি? বিগিন। বিগিন মানে কি? ষ্টাৰ্ট কৰা, আৰম্ভ কৰা। গতিকে এইটো হ'ব নোৱাৰে, চিননিম হ'ব নোৱাৰে। হয়তো এণ্টনিম হ'লহেঁতেন, কিন্তু নহয়। কণ্টিনিউ। কণ্টিনিউ মানে কি? কোনো এটা বস্তু কণ্টিনিউ হৈ থকা, চলি থকা। গতিকে এইটো কি হ'ব নোৱাৰে? আনচাৰ হ'ব নোৱাৰে। ইয়াত আছে ইণ্ড। এণ্ড মানে কোনো এটা বস্তু শেষ কৰা বা সমাপ্ত কৰা। এইটো মেবি হ'ব পাৰে। আৰু এটা কি আছে? হেইট। হেইট মানে ঘৃণা কৰা। গতিকে এইটো নহয়। গতিকে অভিয়াছলি আমাৰ আনচাৰটো হ'ব এইটো এবৰ্ড। চিননিম হ'ব ইণ্ড। আপোনালোকে যোনটো কুৱেশ্যনটো সুধিছে এইটো ভালকৈ পঢ়ি ল'ব। এণ্টনিম আৰু চিননিম কৰোঁতে কেতিয়াবা খেলি মেলি হৈ যায়, এণ্টনিমৰ জেগাত চিননিম লিখি দিয়ে। ঠিক আছে, আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কুৱেশ্যনটো আছে চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড টু ফিল ইন দ্য ব্লেংকছ। তলত এটা কি আছে? খালী ঠাই দিয়া আছে। এই খালী ঠাইটো ফিল আপ কৰিবৰ কাৰণে তলত 4টা অপশ্যন আছে। সেই অপশ্যনৰ পৰা এটা মোষ্ট এপ্ৰপ্ৰিয়েট কোনটো হ'ব সেইটো বিচাৰি উলিয়াব লাগে। কৈছে ইট ইজ এন ডেজ ডে টু ষ্টাৰ্ট ইউৰ নিউ বিজনেছ। এটা নতুন বিজনেছ এটা আৰম্ভ কৰিবৰ কাৰণে কেনেকুৱা দিনত আৰম্ভ কৰা হয়? প্ৰথমটোত দিয়া আছে অস্পিচিয়াছ, এটা ভাল দিন, শুভ দিন। আৰু আছে কি? অডাচিয়াছ। অডাচিয়াছ কোনো এটা বস্তু ভাবি চিন্তি নকৰা, ডিয়াৰিং কৰা, দুঃসাহসজনক এটা কাম কৰা, ফিয়াৰলেছ, তেনেকুৱা বুজাইছে অডাচিয়াছ। আৰু অকেজনেল যিকোনো এটা বাৰ হ'লেই হ'ল বা যিকোনো এটা দিন হ'লেই হ'ল, তেনেকুৱা। কবি কবাৰ হিন্দীত যদি ক'বলৈ যাওঁ। আৰু হৈছে অমিনাছ। অমিনাছ অৰ্থটো বুজাইছে কোলা দিন, ভাল দিন নহয়, বেয়া দিন, অশুভ দিন। গতিকে বিজনেছ এটা আৰম্ভ কৰিবৰ কাৰণে কি আপুনি যিকোনো এটা দিনতে আৰম্ভ কৰিব? নকৰে। কি আপুনি একদম দুঃসাহসমূলক কাম কৰিব নেকি? নকৰে। আপুনি কি কোলা দিনত আৰম্ভ কৰিব? নকৰে। নিশ্চয় কি কৰিব? এটা শুভ দিনত আৰম্ভ কৰিব। গতিকে ইয়াত কি হ'ব? অস্পিচিয়াছ। শুদ্ধ উত্তৰটো হ'ব এ অপশ্যন। ইট ইজ এন অস্পিচিয়াছ ডে টু ষ্টাৰ্ট ইউৰ নিউ বিজনেছ। ইয়াত আপোনালোকে এই এনটোৰ পৰাও এটা কি লগাব পাৰিলেহেঁতেন? আন্তাজ এটা লগাব পাৰিলেহেঁতেন যে ইয়াত কি হ'ব? ভাৱেলেৰে আৰম্ভ হোৱা শব্দত নিশ্চয় এটা হ'ব, কাৰণ আগত এন আছে। কিন্তু আপুনি চাওক গোটেইকেইটাতে কিন্তু কি ভাৱেলে আছে। গতিকে সেইটো ট্ৰিক ইয়াত আপুনি খটাব নোৱাৰে। কিন্তু বেলেগ তেনেকুৱা ট্ৰিক আপুনি ইউজ কৰিব পাৰে যদি তেনেকুৱা কুৱেশ্যন আপুনি পায় যে আগত কি আছে? এন আছে, তাৰপিছত খালী ঠাই আছে। যদি তেনেকুৱা হয়, তেতিয়া পিছৰ যোনটো শব্দ হ'ব, নিশ্চয় শব্দটো কি হ'ব? প্ৰথম আখৰটো ভাৱেল হ'ব। তেনেকুৱা এটা ট্ৰিক আপুনি লগাব পাৰে, কিন্তু এইটো ক্ষেত্ৰত নহ'ব, কাৰণ ইয়াত গোটেইকেইটা কি আছে? ভাৱেলে আছে।
তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ সিলেক্ট দা কাৰেক্ট ইনডাইৰেক্ট ফৰ্ম the given sentence from the given sentence মানে তলত দিয়া যোনটো সেন্টেন্স আছে এই সেন্টেন্সটো কি কৰিব লাগে ইনডাইৰেক্ট ফৰ্ম নেৰেশনৰ পৰা দিয়া হৈছে ইনডাইৰেক্ট ফৰ্মটো বিচাৰি উলিয়াব লাগে ইয়াত দিছে ইয়াত কি আছে কুৱেশ্চন অৰ্ডাৰ পৰা WH ৱৰ্ড থকা যেটো নিয়ম আছে তাৰ পৰা দিছে he said to me what are you doing কমা অৰ্ধ কমা দিছে ডাইৰেক্ট এটো কি আছে ডাইৰেক্ট নেৰেশন আছে কনভাৰ্ট কৰিব লাগিব কি ইনডাইৰেক্ট নেৰেশনত থকা যিকোনোটো ওলাব লাগিব ইয়াত কি দিছে আমি জানো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশন যেতিয়া কৰো আৰু যদি WH ৱৰ্ড থাকে তেতিয়া কমা অৰ্ধ কমাৰ জায়গাত এনে নরমালি কি বহে ডেট কনজাংশন বহে কিন্তু WH এর আৰম্ভ হোৱা শব্দ হলে কি নবহে কমা অৰ্ধ কমা ডেট কনজাংশন নবহে এই প্ৰথম যোনটো ডেট কনজাংশন নবহে এটোৰ পৰা আমি কিছুমান টাৰ্ম এলিমিনেট কৰি দিব পাৰিম তেনেকুৱা আছে নেকি স্যার he said that ইয়াত ডেট আছে গতিকে এটো নহয় সাইডৰ বলে কুৱেশ্চন শব্দ কিন্তু WH থকা হ'ব লাগিব বেলেগ হলে নহয় গতিকে ইয়াত ডেট আছে ডেটটো নহব he said that আৰু কি হৈছে ইয়াত যেহেতু কুৱেশ্চন সুধিছে কুৱেশ্চন সুধিলে ইয়াৰ যোনটো ভার্ব আছে ভার্বটো কি হ'ব asked বা ইনকুয়াৰ অফ এনেকুৱা শব্দ হ'ব সেটটো উঠি যাব তাৰ জায়গাত তেনেকুৱা শব্দ আছে এনেকুৱা শব্দ যদি সেট থাকে তেতিয়াও কিন্তু কি হৈ যাব এটো আমাৰ appropriate নহবগে গতিকে ইয়াত কিছু he said what I had been doing গতিকে এটোৰ কাৰণেও এটো আমি এলিমিনেট কৰিম আকো আৰটা আছে কি ইয়াত কি দিছে আছে কোনটো টেন্সত প্ৰেজেন্ট টেন্সত ইয়াত ডাইৰেক্ট কনভাৰ্ট কৰিছে কত পাস্ট ভাৰ্ব ইয়াত পাস্ট টেন্সত থাকিলে had been তেনেকুৱা এটা ইউজ হলতেন কিন্তু এটো নহয় প্ৰেজেন্ট টেন্সৰটো আপুনি পাস্ট পারফেক্টত নিব নোৱাৰে গতিকে এটো ভুল হ'ব তাৰপিছত প্ৰথম সাম ডেট নাই ঠিক আছে সেটৰ জায়গাত asked সম্ভাৱনা এটা আছে চাই লও he asked me what I was doing এটো শুদ্ধ যেন লাগিছে he asked me that আকস্মাত ইয়াত কি আছে ডেট আছে গতিকে এটো কি নহব শুদ্ধ নহব গতিকে ইয়া শুদ্ধ উত্তৰটো হ'ব অপচন সি গতিকে আপোনালোক এটা ট্ৰিক মই ইয়াতে কৈ থও যদি WH থকা কোৱেশ্চন হয় তেতিয়া আপুনি এলিমিনেট কৰাত কি কৰিব ডেট আছে নেকি চাব আৰু সেটটোৰ জায়গাত asked নবহি ডাইৰেক্ট সেট বহি আছে নেকি হেতু আপুনি চাই লব যদি আছে তেতিয়া ডাইৰেক্ট এলিমিনেট কৰিব পাৰিব ইয়াত গতিকে শুদ্ধ উত্তৰটো হ'ব he asked me what I was doing আৰু এনেকুৱা কোৱেশ্চন কিছুমান yes no যিবিলাক কোৱেশ্চন থাকে সেই কোৱেশ্চন বিলাকত কি থাকে if বা whether বহে এটা আপোনালোকে জানিব ঠিক আছে পৰৱৰ্তী যে কোৱেশ্চন তেনেকুৱা আহে তেতিয়া মই আলোচনা কৰিব বিচাৰিম ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো হৈছে select the most appropriate word to fill in the blanks এই তলৰ যোনটো খালি ঠাই আছে খালি ঠাইটো ইয়াত চাৰিটা অপচন দিয়া আছে অপচনৰ পৰা এটা যোনটো মোস্ট এপ্ৰোপ্ৰিয়েট শব্দ হ'ব তাৰ পৰা কি কৰিব লাগে এই খালি ঠাইটো পূৰ কৰিব লাগে he dash a heinous crime ইয়াত কি হৈছে ক্ৰাইমৰ কথা কৈছে এটা ক্ৰাইম কৰিছে গতিকে এই ক্ৰাইমটো কেনেকুৱা হ'ব he made a crime কেতিয়াও নহয় he committed a crime ক্ৰাইমৰ লগত কমিটেড হয় চাই আছো did a crime হ'ব পাৰে happened নহয় he happened a crime এটো নহয় ইয়াত কমিটেড আৰু did আছে কিন্তু ইয়াৰ লগত মোস্ট এপ্ৰোপ্ৰিয়েট টু হ'ব আপোনালোকৰ কমিটেড ক্ৰাইমৰ লগত কি হয় কমিটেড হয় এটো নহব এটো শুদ্ধ উত্তৰটো হ'ব he committed a heinous crime এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে select the most appropriate segment to substitute the underlined segment of the given sentence if no substitution is required no improvement at sentence to dia say a man is need pleaded for help a man is in need pleaded for help yat ki hobo question to pohile no improvement hobo promised for help commanded to help requested for helping yat a man in need mane ejon manu obabot ba proyojonot porile ki koribo helpor kana plead koribo plead mane yat plead ortho to bujaise plead mane request gotike yat apnaloke jodi requested to
চাই যে ৰিকুৱেষ্টেডটো কি কৰি দিয়ে আপোনালোকে টিক কৰে ইয়াত কি হৈ যাব কাৰণ ইয়াত ৰিকুৱেষ্টেড অলৰেডি শব্দটো আছে তাত আৰু এটা ৰিকুৱেষ্টেড এটাক উঠাই আনটোক দিয়াৰ কোনো যুক্তি নাথাকে গতিকে ৰিকুৱেষ্টেড নহয় আৰু ৰিকুৱেষ্টেড ফৰ হেল্পিং নহয় ৰিকুৱেষ্টেড ফৰ হেল্প হ'ব গতিকে এইটো নহ'ব প্লিডেডৰ কাৰণে প্ৰমিছড ফৰ এ হেল্প এজন মানুহে বিপদত থাকিলে বা অভাৱত থাকিলে যেন কি প্ৰমিছ ফৰ হেল্প কৰিব নকৰে ইয়াত কি কমাণ্ডেড টু হেল্প সেইটো কৰিব নকৰে ইয়াত কি হ'ব ইয়াত কোনো ইম্প্ৰুভমেণ্টৰ দৰকাৰ নাই ইয়াত কি হ'ব নো ইম্প্ৰুভমেণ্ট ইয়াৰ উত্তৰটো হ'ব এইটো কোনো ইম্প্ৰুভমেণ্টৰ দৰকাৰ নাই এ ম্যান ইন নিড প্লিডেড ফৰ হেল্প তাৰ পৰৱৰ্তী কুৱেশ্যনটো আছে সিলেক্ট দ্য ৰংলি স্পেল্ড ৱৰ্ড ৰংলি স্পেল্ড মানে ইয়াত কোনটো ৱৰ্ডৰ স্পেলিং ভুল হৈ আছে গতিকে ইয়াত চাওক আমি আপোনালোক চাব পাৰিছে মেনশ্যন এইটো শুদ্ধ আছে এক্সটেনশ্যন শুদ্ধ হৈ আছে এইটো কি পাৰ্চুৱেশ্যন এইটোও শুদ্ধ আছে ভুল হৈ আছে মান্থুল এইটো অষ্টেনশ্যন এইটো অষ্টেনশ্যন শব্দ নহয় অষ্টেনশ্যন হ'লে এইটো SION নহয় TION হ'ব আচলতে শব্দটো অষ্টেনচিয়াছ হয় অষ্টেনচিয়াছ ইয়াৰ শব্দটো হ'ব এইটো স্পেলিংটো হ'ব এইটো তাৰপিছত আৰু এটা আপোনালোকক দিছোঁ উইচ ইউ অল দ্য ভেৰি বেষ্ট ফৰ ইউৰ এক্সাম ইয়াত কি কোনটো পাৰ্টত ইৰ'ৰ আছে এইটো এ পাৰ্ট এইটো বি পাৰ্ট এইটো চি পাৰ্ট আৰু এইটো হৈছে এটা ডি পাৰ্ট নো ইৰ'ৰ কোনটো পাৰ্টত আছে কিছুমানে হয়তো ভাবিব কি ইয়াত বেষ্ট যিহেতু আছেই ছুপাৰলেটিভ ডিগ্ৰী বেষ্ট মানে এজনক উইচ কৰা হৈছে উইচ ইউ অল দ্য বেষ্ট ফৰ ইউৰ এক্সাম এইটো আছে যে বেষ্ট আছে ইয়াৰ মাজত বেৰিৰ কোনো দৰকাৰ নাই যদি ভাবে তেতিয়াহ'লে ইয়াত কি হ'ব আপোনালোকে ভুল হ'ব ইয়াতে ভুল কৰাৰ চান্স থাকিব যে বেৰি নবহে বুলি যদি ভাবে চাব এনেকুৱা সেন্টেন্সত বেৰি বহালে কোনো ধৰণৰ কি নহয় ভুল নহয় এই সেন্টেন্সৰ শুদ্ধ উত্তৰটো হ'ব নো ইৰ'ৰ কিন্তু ইয়াত আপোনালোকে কনসেপ্ট এটা শিকিলক যদি ইয়াত বেষ্ট থাকে মানে সুপাৰলেটিভ ডিগ্ৰী থাকে আৰু তাৰ আগত যদি কি থাকে দা থাকে তেতিয়া মাজত আপোনালোকে ভেৰি এডভাৰ্বটো বহাব পাৰিব ইয়াত কি নহয় কোনো ধৰণৰ ভুল নহয় ইয়াত যদি নবহায়ও তেতিয়াও কি নহয় ভুল নহয় আৰু বহালেও কোনো ধৰণৰ ভুল নহয় গতিকে এই সেন্টেন্সটোত কোনো ধৰণৰ ভুল নাই উইচ ইউ অল দ্য ভেৰি বেষ্ট ফৰ ইউৰ এক্সাম এইটো ঠিকে আছে গতিকে ইয়াত কি হ'ব নো ইৰ'ৰ কোনো ধৰণৰ ভুল নাই গতিকে আপোনালোকে মনত ৰাখিব এটা সুপাৰলেটিভ ডিগ্ৰী তাৰ আগত যদি দা আছে আৰু মাজত যদি কি হয় বেৰি এডভাৰ্বটো বহে তেতিয়াহ'লে কি হ'ব কোনো ধৰণৰ ভুল নহয় আপোনালোকে এইটোত খেলি মেলি নকৰিব তাৰ পৰৱৰ্তী কুৱেশ্যনটো আছে দ্য ষ্টুডেণ্টছ অফ দ্য কলেজ হেভ বিন পানিছড বাই দ্য প্ৰফেচৰ ফৰ দ্য নেগলিজেঞ্চ অফ ডিউটি ইয়াত এটা কি হয় এক্টিভ এণ্ড পেছিভ ভইচৰ এটা চেণ্টেন্স হয় গতিকে ইয়াত কি কৰিব লাগে আপোনালোকে ধৰিব পাৰিছে এই বাক্যটো ক'ত আছে পেছিভ ভইচত দিয়া আছে গতিকে ইয়াৰ কি হ'ব ইয়াৰ এক্টিভ ফৰ্মটো বাছি উলিয়াব লাগিব গতিকে এইকেইটা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে সাবজেক্ট বিচাৰিব লাগিব যোনটো অবজেক্ট বায়ৰ পিছত কি থাকে সাবজেক্ট ইয়াত কি হ'ব দা প্ৰফেচৰটো হ'ব সাবজেক্ট প্ৰথমতে দা প্ৰফেচৰ আছে নেকি এটোত আছে আৰু চাব লাগিব এটো কি হেভ বিন আছে যদি হেভ বিন আছে গতিকে নিশ্চয় ভাবিব লাগিব এটো কোন টেন্সত যোনটো আমি যেটো কৰিছো এটো কোন টেন্সত থাকিব লাগিব ইয়াত পেছিভত যদি হেভ বিন আছে পেছিভত যেতিয়া হেভ বিন আছে তেতিয়া নিশ্চয় এক্টিভত কিহত থাকিব লাগিব প্ৰেজেন্ট পারফেক্টত থাকিব প্রেজেন্ট পারফেক্টত থাকিলেহে কি হ'ব এটো হেভ বিন ইউজ হৈছে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত পেছিভত ইউজ হৈছে গতিকে এটো আমি বিচাৰিব লাগিব দা প্ৰফেসৰ হেড আছে এটো কেতিয়া হ'ব নোৱাৰে কাৰণ ইয়াত কি পাস্ট টেন্সৰ কথাই নাই দা প্ৰফেসৰ হ্যাজ punished the students of the college for negligence of duty এটো হ'ব পাৰে হোৱা যেন লাগিছে দা প্ৰফেসৰ ঠিক আছে তাৰ পিছত হ্যাভ বা হ্যাজ প্ৰফেসৰ লগত হ্যাজে বহিব punished ঠিক আছে B3 ৰূপ the students ঠিক আছে এটো হ'ব লাগে বাকি আৰু অপচন কেইটা চাই লও তাৰ পৰৱৰ্তী অপচন আছে the professor punished ডাইৰেক্ট কি দিছে punished মই আগতে কৈছো সেন্টেন্স টু কোড হ'ব প্রেজেন্ট পারফেক্ট টেন্সৰ হ'ব কিন্তু ইয়াত ডাইৰেক্ট সিম্পল পাস্টত দিছে এটো হ'ব নোৱাৰে
দ্য প্ৰফেচাৰ হেভ পানিছড প্ৰফেচাৰৰ লগত এজন প্ৰফেচাৰৰ কথা কৈছে ইয়াৰ লগত কি নহয় হেভ কেতিয়াও নহয় গতিকে এতিয়াও কি হৈ যাব ভুল হ'ব গতিকে শুদ্ধ উত্তৰটো আমাৰ আগত যোনটো আছিলে বি অপচন শুদ্ধ উত্তৰটো এটো হ'ব বি অপচন কি আছিলে দ্য প্ৰফেচাৰ হেজ পানিছড দ্য ষ্টুডেণ্টছ of the college for negligence of duty ঠিক আছে তার পরবর্তী প্রশ্নলৈ আমি আগবাঢ়িছো পরবর্তী প্রশ্নটো কি আছে stand up for the national anthem মানে ন্যাশনাল রাষ্ট্রীয় সংগীতৰ কাৰণে থিয় হ'বৰ কাৰণে কোৱা হৈছে ইয়াত কি হ'ব ইয়াত কি ইউ হ্যাভ টু স্ট্যান্ড আপ ফর দ্য ন্যাশনাল এন্থেম এটো নহয় এটো এটা কি হয় ইম্পারেটিভ সেন্টেন্সত কি কৰিব লাগে যেতিয়া আমি ভয়েস চেঞ্জ কৰো তেতিয়া কি কৰিব লাগিব ভয়েস চেঞ্জ কৰোতে ইউ আৰ এডভাইসড বা ইউ আৰ ৰিকুৱেষ্টেড তেনেকৈ চাব লাগিব ইউ আৰ কমান্ড তেনেকুৱা চাই ল'ব লাগিব গতিকে ইয়াত ইউ হ্যাভ টু ষ্টেণ্ড মানে তুমি থিয় হ'ব লাগিব ফৰ দ্য হয় আমি থিয় হ'ব লাগিব কিন্তু এইটো সেন্টেন্সৰ কি নহয় হেৰি নহয় এইটো সেন্টেন্সৰ পেসিভ ফর্ম এটো নহয় ইয়াত কি আছে ইউ আৰ এডভাইসড হয় এটো হ'ব যেন লাগিছে ইউ আৰ এডভাইসড টু ষ্টেণ্ড আপ ফৰ দ্য নেশ্যনেল এন্থেম তো হ'ব লাগে কিন্তু আমি চাই লওঁ বাকি দুটা অপচন কি কৈছে ইউ ষ্টেণ্ড আপ এটো নহয় দ্য নেশ্যনেল এন্থেম ক্যান বি স্টুড বাই ইউ এটো নহ'ব কাৰণ ইয়াত কি কৈছে ইম্পাৰেটিভ সেন্টেন্সৰ কথা কৈছে ইম্পাৰেটিভ সেন্টেন্সক কি কৰিব লাগে যেতিয়া আমি কৰিব লাগে ইউ আৰ এডভাইসড ইউ আৰ ৰিকুৱেষ্টেড ইউ আৰ কমান্ডেড এনেকুৱা ইউ আৰ অৰ্ডাৰ্ড এইবিলাক কৈহে কি কৰা হয় পেসিভ কৰা হয় গতিকে এটো কি হ'ব বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ ইউ আৰ এডভাইসড টু ষ্টেণ্ড আপ ফৰ দ্য নেশ্যনেল এন্থেম এনেকুৱা প্ৰশ্নবিলাক আপোনালোকে নজৰ কৰিব ইম্পাৰেটিভ সেন্টেন্সৰ নিয়মটো এটো হয় গতিকে আপোনালোকে এটো চেক কৰি ল'ব বা চাই যাব তাৰপিছত আৰু এটা প্ৰশ্ন আছে Can Ridhima watch that web series? এটো কি কৰে এটো ভয়েস চেঞ্জৰে হয় Can Ridhima watch that web series? ৰিধিমাই হেই ওয়েব সিরিজটো চাইছে নে সুধিছে Can Ridhima watch? এনেকুৱা সেন্টেন্সক ভয়েস চেঞ্জ কৰোঁতে আমি কি কৰিব লাগিব এই ক্যানটো আমি জেনেৰেলি এছাৰটিভ কৰি ল'ব লাগিব ৰিধিমা can watch that web series ঠিক আছে এতিয়া এটো আমি কি কৰিব লাগিব পেসিভ কৰিব লাগিব তেতিয়া কি পেসিভ কৰিব লাগিব কি কৰিব লাগিব ৰিধিমা আছে সাবজেক্ট ওয়ার্ডস আছে ভার্ব that web series হৈছে অবজেক্ট গতিকে এটো সাবজেক্ট কৰিব লাগিব that web series ঠিক আছে can be watched by ৰিধিমা that web series can be watched by ৰিধিমা এটো ঠিকই আছিল কিন্তু ইয়াত কোৱেশ্চন ওয়ার্ড আছে ইয়াত কিন্তু কি কৰিব লাগিব কোৱেশ্চন অর্ডারতে রাখিব লাগিব কিন্তু কোৱেশ্চন অর্ডারত ৰখা নাই ইয়াত যদি আমি কৰো কি হ'ব ডেট ওয়েব সিরিজ অবজেক্ট টু সাবজেক্ট লো ডেট ওয়েব সিরিজ তাৰ ক্যান আছে ক্যান বি হ'ব ডেট ওয়েব সিরিজ ক্যান বি তাৰ পিছত ওয়াটচড হ'ব ওয়াটচড বাই ৰিধিমা এটো হ'ব কিন্তু আমি কোৱেশ্চনত থকাৰ কাৰণে এই ক্যান বিৰ ক্যানটো প্ৰথমত লিখিব লাগিব ক্যান থকা দুটা আছে এটো চাই লও ক্যান ৰিধিমা Can that web series be watched? ইয়াত কি আছে words আছে বিৰ পিছত থকা B3 ৰূপ হ'ব লাগিছিল পাৰবা পাঁচ পাৰ্টিচিপল ৰূপ হ'ব লাগিছিল এটো নাই গতিকে এটো নহয় তাৰ পিছত দিছে can that web series be watched এটো ঠিক আছে can আগত আছে that web series আছে B আছে watched by ৰিধিমা এটো থাকিব লাগিব গতিকে এটো ঠিক যেন লাগিছে ঠিক আছে এটা নেক্সট টু চাই লও Can that web series being to কেতিয়া আহে being to continuous tense ক্ষেত্ৰত আহে গতিকে being আছে গতিকে এটো নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি Can that web series be watched by ৰিধিমা ইয়াত can থকাৰ এটা নিয়ম আপোনালোকে শিকিলে প্ৰথমে কি কৰিব এছাৰটিভ কৰি লৈ সেন্টেন্সটো পেসিভ কৰি আকৌ যেটো can থাকিব এই canটো প্ৰথমত বহাই কিন্তু কোৱেশ্চন মাৰ্কটো দিব লাগিব গতিকে এটো হ'ব শুদ্ধ উত্তৰ এটো ভুল এটো ভুল এটো ভুল এটো কি হয় ভুল হয় তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো আছে টেন্সৰ কেইটামান প্ৰশ্ন বাছি উলিওৱা হৈছে
the set of following sentences comprises 3 alternatives. ইয়াত কি আছে তিনটা অল্টাৰনেটিভ আছে. choose the most suitable alternative in according with the correct use of the tense. কোনটো সেন্টেন্সত মানে টেন্সৰ কাৰেক্ট ইউজ হৈছে এইটো চাব লাগে. ঠিক আছে চাই লৈছো. প্ৰথম এ, she had brushed her teeth every today. she had brushed her teeth every today. এইটো সেন্টেন্সটো শুনাতে ভাল লগা নাই, গতিকে এইটো নহয়. she brushes her teeth every night. এইটো এটা হেবিচুৱেল একশন বুজাইছে, মানে প্ৰত্যেক ৰাতিয়ে তাই কি কৰে, তাৰ দাঁত গোসাই বা ব্ৰাছ কৰে. এইটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্টৰ হয়, প্ৰেজেন্ট ইনডিফিনিট হয়. সাবজেক্টৰ পিছত ভাৰ্বৰ লগত যদি এইটো থাৰ্ড পাৰ্চন হয় ইয়েছ বাই ইয়েছ দিবলগীয়া হয়. ঠিক আছে. হাৰ টিথ অবজেক্ট এভৰি নাইট. ঠিক আছে, এইটো হ'ব লাগে. চাই লৈছো. শি ইজ ব্ৰাছিং হাৰ টিথ. তাই কি কৰিছে, তাৰ দাঁত ঘঁহি আছে. এভৰি নাইট, এভৰি নাইটে তাৰ দাঁত ঘঁহি আছে. এইটো কেনেকুৱা কণ্টিনিউয়াছ টেন্সত এইটো থকাৰ কাৰণে, এভৰি নাইট থকাৰ কাৰণে সেন্টেন্সটো কি হোৱা নাই. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি, she brushes her teeth every night. she brushes her teeth every night. বি অপশনটো হৈছে শুদ্ধ, বাকি সি আৰু এ কি হ'ব, ভুল হ'ব. বাকি আৰু এটা চাই লৈছো. at present মানে এই সময়ত, at present মানে এই সময়ত, she does not study because she plays in the garden. at present মানে কোনো এটা কাম বৰ্তমান সময়ৰ কথা কৈছে. এইটো সময়ত তেওঁ নপঢ়ে কাৰণ তেওঁ এইটো সময়ত খেলে. কেনেকুৱা বুজাইছে, বেছি এপ্ৰোপ্ৰিয়েট হোৱা যেন লগা নাই. চাই লওক, আৰু দুটা অপশ্যন আছে. at present she will not study. এইটো সময়ত তেওঁ কি কৰি নেখেলিব, নপঢ়িব. বিকজ she plays in the garden. তেওঁ কাৰণ তেওঁ বাগিচাত খেলে. সেন্টেন্সটো তেনেকুৱা মনপুত হোৱা নাই বা তেনেকুৱা শুৱলা হোৱা নাই যেন লাগিছে, কাৰণ এট প্ৰেজেন্টৰ লগত এইটো কি কৰা নাই, মেটছ হোৱা নাই. এট প্ৰেজেন্ট শি ইজ নট ষ্টাডিং. বৰ্তমানত তেওঁ পঢ়ি থকা নাই, অধ্যয়ন কৰি থকা নাই. বিকজ শি ইজ প্লেয়িং ইন দ্য গাৰ্ডেন. কাৰণ তেওঁ এইটো সময়ত খেলি আছে. যিহেতু এইটো সময়ত খেলি আছে, গতিকে এইটো সময়ত তেওঁ কেনেকৈ পঢ়িব, গতিকে এইটো বেছি এপ্ৰপ্ৰিয়েট হৈ আছে. এট প্ৰেজেন্ট এইটো হৈছে কি, এটা পইণ্ট অফ টাইম, মানে কামটো কোনটো সময়ত কৰি থকা এইটো বুজাইছে. গতিকে এই ৱৰ্ডটোৰ কাৰণে এই দুটা কি হোৱা নাই, শুদ্ধ হোৱা নাই. গতিকে সেইটো কি হ'ব, ভুল হ'ব. এট প্ৰেজেন্ট শি ইজ নট ষ্টাডিং. এইটো সময়ত কি কৰা নাই, পঢ়ি থকা নাই. বিকজ কাৰণ কি, শি ইজ প্লেয়িং ইন দ্য গাৰ্ডেন. তাই কি কৰি আছে, বাগিচাত খেলি আছে. তাৰপিছত 13 নম্বৰ কি আছে, শি, এইটো চাই ল'ব. শি জাষ্ট হেড হাৰ লাঞ্চ. শি জাষ্ট হেড হাৰ লাঞ্চ মানে তেওঁ এইমাত্ৰ কি কৰিছে, তোৰ লাঞ্চ বা ডিনাৰ যোনটো আহাৰ এইটো শেষ কৰিছে বা খাইছে. শি জাষ্ট হেজ হেড হাৰ লাঞ্চ. আৰু দিছে শি হেজ জাষ্ট হেড হাৰ লাঞ্চ. ইয়াত কি হৈছে চাওক, ইয়াত হেড, হেজ হেড, ইয়াত হেড আছে, হেজ হেড আছে, আকৌ হেজ হেড আছে. ইয়াত কি হৈছে, হেজ, এই দুটা হেজে কি কৰিছে, হেল্পিং ভাৰ্ব হিচাপে কাম কৰিছে. আৰু হেড 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 এই তিনিটা হেডে মেইন ভাৰ্ব হিচাপে কাম কৰিছে. যদি আমি কি কৰি লওঁ, এই হেডটো এটা ভাৰ্ব, যিহেতু খোৱাৰ কথা ইয়াত কোৱা হৈছে, গতিকে হেডটো যদি আমি ইট ভাৰ্বৰ যোনটো 3 নম্বৰ ফৰ্ম ইটেন দি আমি যদি ৰিপ্লেচ কৰোঁ, তেতিয়া কি হ'ব, চেণ্টেন্সটো এবাৰ পঢ়ি চাব. শি জাষ্ট ইটেন হাৰ লাঞ্চ. শি জাষ্ট ইটেন এইটো শুদ্ধ নহয়, কাৰণ শি জাষ্ট ইটেন হ'বলৈ তাৰ আগত কি থাকিব লাগিব, হেভ ভাৰ্ব এটা থাকিব লাগিব, কিন্তু তাত নাই. গতিকে এইটো কি নহয়, এইটো হ'ব নোৱাৰে. তাৰপিছত আছে কি, শি জাষ্ট হেজ হেড হাৰ লাঞ্চ. এইটো হ'ব পাৰে, কিন্তু ইয়াৰ কি আছে, জাষ্টৰ যোনটো প্লেচমেণ্ট, এই প্লেচমেণ্টটো কি নহয়, সঠিক নহয়. সেইকাৰণে এইটো কি হ'ব, ভুল হ'ব. শুদ্ধ উত্তৰটো হ'ব শি হেজ জাষ্ট ইটেন হাৰ লাঞ্চ. গতিকে শুদ্ধ উত্তৰটো হ'ব চি অপশ্যন. গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ. গতিকে যদি কিবা হৈছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব. আৰু পৰৱৰ্তী ভিডিঅ'বিলাক আৰু আহি থাকিব. আমি মেথছৰ ভিডিঅ' আপলোড কৰি আছোঁ. লগতে পৰৱৰ্তী ভিডিঅ'ত ছায়েন্সৰ আৰু এটা ছিৰিজ, লগতে অথৰ্ছ
এণ্ড বুকছ ফেমাছ বুকছ এণ্ড অথৰ্ছ ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাবলৈ থিৰাং কৰিছোঁ গতিকে আপোনালোকে চাই থাকিব আৰু মৰম দি থাকিব ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ থেংক ইউ